এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে এইখন অসমতে, যি হত্যাকাণ্ডৰ পাছতে সমগ্ৰ বিশ্বতে এতিয়া এক খলকনি সৃষ্টি কৰিছে। ডিব্ৰুগড় বকুল বাইপাছত সংঘটিত হৈছে কোনো দিনে নোহোৱা নোপোজা এক ভয়ংকৰ কাণ্ড। এনে ভয়ংকৰ হত্যাকাণ্ড শুনিলে আপোনালোকৰ হয়তো গা নোম শিয়ৰি উঠিব। বহু সংবাদ মাধ্যমত আপোনালোকে হয়তো পাইছে কিদৰে এজন বিবাহিত যুৱকে এগৰাকী মেধাৱী ছাত্ৰীক ৰাস্তাৰ মাজতে হত্যা কৰি দুৰ্ঘটনা ৰূপ দিবলৈ চেষ্টা কৰিছিল। পৰিয়ালৰ অভিযোগ অনুসৰি মুন্না আহমেদ নামৰ এই উদণ্ডৰ বিবাহিত যুৱকজনে প্ৰত্যেক দিনাই মেহেক উল্লাহ নামৰ এইগৰাকী মেধাৱী ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। বিবাহিত বুলি জানি প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যেক দিনে নাকচ কৰিছিল আৰু প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ হয়তো কাল হ'ল এইগৰাকী মেধাৱী ছাত্ৰী মেহেক উল্লাহ। পৰিয়ালৰ অভিযোগ অনুসৰি পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰিল আৰু হত্যা কৰাৰ পাছত দুৰ্ঘটনা ৰূপ দিবলৈ চেষ্টা কৰিছিল। স্থানীয় ৰাইজৰ মতামত অনুসৰি পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ডটো। স্থানীয় ৰাইজে দেখাত ততাতৈয়াকৈ আহিল আৰু ল'ৰাজনে মেডিকেললৈ নিবলৈ জোৰ জবস্তি কৰিলে। মেডিকেললৈ নিয়াৰ পাছত ওলাই পৰিল সকলো, কিয়নো যুৱকজনৰ শৰীৰত নাই কোনো ধৰণৰ আঘাত, কিন্তু থিতাতে মৃত্যু হয় যুৱতীগৰাকী। পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰেমৰ বাবে অৰ্থাৎ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই হত্যা কৰি পেলালে এইগৰাকী মেধাৱী ছাত্ৰী মেহেক উল্লাহ। চাওক, এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। নিজৰ এগৰাকী পত্নী থাকিও অন্য এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিয়া, সেই যুৱতীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে সেই যুৱতীগৰাকীক হত্যা কৰা কিমান জঘন্য হ'ব পাৰে। সম্পূৰ্ণ বোলছবি দৰে পৰিকল্পিতভাৱে হত্যা কৰিলে এইগৰাকী মেধাৱী ছাত্ৰী মেহেক উল্লাহ। এই খবৰটোৱে কেৱল অসমতে নহয় সমগ্ৰ বিশ্বতে এতিয়া খলকনি সৃষ্টি কৰিছে। কান্দোনত ভাগি পৰিছে সমূহ পৰিয়াল। দুখটো লাগিবই, কাৰ দুখ নালাগিব। অতি জঘন্য কাণ্ড আৰু এই কাণ্ডৰ পাছতে সমগ্ৰ অসমতে এতিয়া এক উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি কেৱল প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই জোৰ জবস্তি কৰি ধৰি লৈ হত্যা কৰিলে তেওঁলোকৰ কন্যাগৰাকীক। এতিয়া আৰক্ষীৰ ওচৰত ন্যায় বিচাৰিছে, অসমবাসীৰ ওচৰত ন্যায় বিচাৰিছে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু প্ৰত্যেকটো খোজতে আপুনি যদি এগৰাকী নাৰী হয় তেনেহ'লে সাৱধান হৈ থাকক, কিয়নো যদিহে আপুনি সাৱধান নহয় তেনেহ'লে আপোনাৰ লগতো সংঘটিত হ'ব পাৰে এনে জঘন্য কাণ্ড। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এইগৰাকী ছাত্ৰী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সুৰক্ষিত হৈ থাকক, সতৰ্ক হৈ থাকক। ধন্যবাদ। জয় অসম। আপোনালোকৰ দিনবোৰ শুভ হওক।